মই ইয়াসমিনে পুনৰবাৰ এটা ৰেচিপি লৈ আহিছোঁ। আজি বনাব লৈছোঁ চেৱাই ৰেচিপি। বনাবলৈ কি কিনো যোগাৰ লাগিব আহকচোন চাওঁ। তো প্ৰথমে লৈছোঁ আমি এবাটি চেৱাই, তাৰপিছত লৈছোঁ অকণমান ড্ৰাই ফ্ৰুটছ, আলমণ্ড, কাজু বাদাম, খিচমিচ, আধা কাপ চেনি, গাখীৰ এগিলাচ আৰু 2 চামুচ ঘিউ। কেৰাহী লৈছোঁ, তাতে 2 চামুচ ঘিউ ঢালি দিছোঁ। ঘিউখিনি গৰম হ'লে ড্ৰাই ফ্ৰুটখিনি ঢালিখিনি ভাজি দিছোঁ। ড্ৰাই ফ্ৰুটখিনি ৰঙচুৱা হ'লে ভাজি থাকিব, যাতে খিচমিচটো ফুলি যায়। পানীটো অকণমান লৰাই থাকিব। খিচমিচ ফুলি গৈছে, এতিয়াকে নমাই থওঁ প্লেট এখনত। চেৱাইখিনি ভাজি ল'ব। চেৱাইখিনি কম জুইত দি কিনে লৰাই থাকিব, অকণ ৰঙচুৱা হ'বলৈকে ভাজি থাকিব। চেৱাই ৰেচিপি বনাবলৈ বহুত ইজি আৰু বহুত টেষ্টি হয় খাবলৈ। ৰঙচুৱা এনেকৈ ভাজি থাকিব আৰু সদায় লৰাই থাকিব অকণমান। তাৰপিছত চেনি দিব ইয়াতে আধা কাপ। অকণমান গাখীৰ দিব। তাৰপিছত গাখীৰ চেনি দি দিব। পানী দিবও পাৰে। ঢালি দি কিনে ভিজিব 5 মিনিটৰ কাৰণে। ঢালি মেলি 5 মিনিটৰ কাৰণে অকণমান ভিজিব দিম। আমাৰ ৰেডি হৈ গৈছে, খাবলৈ একেবাৰে ৰেডি হৈ গৈছে। ধুনীয়াকৈ সিজি গৈছে। এতিয়া প্লেটত সজাই লওঁ। আমাৰ চেৱাই ৰেডি হৈ গৈছে। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে? যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।